মা শুনিছনে? আজি দেৱালী নহয় জানো? তুমি পাহৰিলা নেকি? মোক ফটকা আনি দিবা না দেই মা। দীপু গম পাওঁ দেৱালী বুলি। ৰচোন কামলৈ যাওঁ, কালি বাইদেউক কৈ থৈ আহিছোঁ পইচা কেইটামানৰ কথা। দিয়ে যদি মই তোলৈ ফটকা আৰু কিবাকিবি লৈ আহিম বাৰু দে। তই এতিয়া মন মাৰি নাথাকিবি দেই। আজিও আমাৰ ঘৰটো সজোৱা কেনেকুৱা হৈছে কোৱাচোন, ধুনীয়া লাগিছেনে? ধুনীয়া হৈছে মা। সকলো কাম তুমি অকলেই কৰিলা নেকি? মই অকলে কৰা নাই জো, দেউতা আৰু মই ৰাতিপুৱা সোনকালে উঠি সকলোখিনি কৰিলোঁ। তুমিতো দেৰিলৈকে শুয়ে থাকা, এতিয়াহে উঠিছা। দেউতা অফিচলৈ গ'ল কাম বন কৰি। মা বৰ ধুনীয়া লাগিছে। দেউতা আহিলে আমি ফুলজাৰি, চকৰি, কলগছ আমি ঢেৰ কিবা কিবি জ্বলাম দেই মা। ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু ৰাতি চাগে বৰ ভাল লাগিব ন? ৰাতি বৰ ধুনীয়া লাগিব। লাইট জ্বলাম, চাকি জ্বলাম। ব'লা এতিয়া খাই লোৱাগৈ। আহিলা মা, মোলৈ ফটকা ফুলজাৰি আনিলা নেকি? ক'ত দিয়া? মা, যোৰহাটৰ বাপেকে বহুত ফটকা আৰু কিবা কিবি আনিছে দেই। মই দেখিছোঁ দেউতাকে ভিতৰলৈ লৈ যোৱা। মই তোক একো আনি দিব নোৱাৰিলোঁ পাই, পইচা নিদিলে বাইদেৱে। তই মন বেয়া কৰি নাথাকিবি দেই। আমি এতিয়া দুৱাৰ মুখলৈ চাকি কেইগছমানকে জ্বলাওঁ গৈ। অহাবাৰলৈ মই তোক বাৰু কিবা কিবি আনি দিম পাৰিলে। আমি দুখীয়া মানুহ, এইদৰেই দেৱালী পালন কৰিব লাগিব পাই। ব'লা আমি এতিয়া চাকি জ্বলাওঁ। আহা বাহিৰলৈ আহা আকৌ। ইমান দেৰি ভিতৰত কি কৰি আছা? মা তুমি দুইজনী আহা। চোৱাহিচোন আহা, কিমান ধুনীয়াকৈ লাইট আৰু চাকি জ্বলোৱা হৈ গ'ল। ফটকা ফুলজাৰি জ্বলাব লাগে, সোনকালে আহা। দেউতা ইমান ধুনীয়া লাগিছে দেখিবলৈ আমাৰ ঘৰটো। মা চোৱা না, ইমান ধুনীয়া লাগিছে আমাৰ ঘৰটো দেখিবলৈ। মা, দীপুহঁতৰ ঘৰত লাইট লগোৱা নাই, তাহাঁতৰ অকল চাকি দুগছহে লগাইছে। ইমান আন্ধাৰ হৈ আছে তাহাঁতৰ ঘৰটো। নেপায় তেনেকৈ ক'ব নাপায়। তাৰ মাকে লোকৰ ঘৰত কাম কৰি ঘৰ চলাইছে, পইচা নেপালে চাগৈ, সেইকাৰণেহে তাক একো আনি দিব নোৱাৰিলে। যোৱা, তোমাৰ ইমানবিলাক ফুলজাৰি বোম আনিছে, দীপু আৰু মাকক মাতি আনা। ইয়াত দুয়োটাই তোমালোকে লগে ভাগে জ্বলাবা। যোৱা, লগত জ্বলাই কিমান ভাল লাগিব চাবা। তাৰ নাই কি হ'ল, তোমাৰতো আছে। সদায় দুখীয়াক মৰম কৰিবা। যোৱা মাতি আনাগৈ তাহাঁতক। দীপু আহা, আমাৰ ঘৰলৈ যাওঁ। আণ্টি ব'লক আমাৰ ঘৰলৈ, আমি মিলি পেলাই চবে একেলগতে দেৱালী মনাম। সঁচাকৈয়ে আমাক মাতিছা তুমি? ব'লা তেতিয়াহ'লে যাওঁ মা, ব'লা যাওঁ। মই আজি কাম কৰা পইচাও নাপালোঁ। পইচা দিবলগীয়া আছিলে, মোক বাইদেৱে পইচাও নিদিলে। ল'ৰাটোক একো এটা আনি দিব নোৱাৰিলোঁ, আনকি বম ফুলজাৰি একোৱে আনি দিব নোৱাৰিলোঁ। চাকি দুগজকে জ্বলালোঁ আৰু। ব'লা তেতিয়াহ'লে তোমালোকৰ ঘৰলৈকে যাওঁ, তাৰ মনটো অকণমান ভাল লাগিব। ব'লক আণ্টি, ব'লা দীপু আমাৰ ঘৰলৈ যাওঁ। চবে মিলি পেলাই জ্বলালেহে ভাল লাগিব। ব'লা এতিয়া আমাৰ ঘৰলৈ যাওঁ। সকলোলৈকে দেৱালী শুভেচ্ছা জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট কাৰ্টুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।